মজা মজা এইটো একদম। হেল্ল' ফ্ৰেণ্ডছ, মই ৰাতুল গগৈ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি তিতাবৰলৈ যাবলৈ ওলাইছোঁ। তিতাবৰলৈ মানে বিশেষ এটা কাৰণত কিয় যাম আৰু কাৰ লগত যাম কিছু সময়ৰ পিছত আপোনালোকে গম পাব। গতিকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকক। ব'লক গতিকে আৰম্ভ কৰোঁ। বন্ধুসকল, আমি এতিয়া মানে পকা ৰাস্তাত উঠিমগৈ আৰু গাঁৱৰ ৰাস্তাতে গৈ আছোঁ। পকা ৰাস্তা মানে নআলিত উঠিমগৈ আৰু যোৰহাট আৰু বৰহোলা সংযোগী পথটো। ব'লক। বন্ধুসকল, আমি পকা ৰাস্তাত উঠিলোঁ। এতিয়া তিতাবৰ পামগৈ আৰু তিতাবৰ নআলি হয় এইটো, আপোনালোকে দেখিছে। লগতে এজন আহিছে দাদা, আৰু এজন দাদা আহিব মৰিয়নিৰ পৰা। তিতাবৰ তিনিআলিত মানে লগ হ'ম। লগ হৈ পিনে পুনৰ একেলগতে আমি জেগা চাবলৈ যাম। এয়া দাদাজনক লগ পালে যেন বাওঁহাতে আহি আছে আমাৰ লগত। ব'লক ভিডিঅ'টো চাই থাকক শেষলৈকে। প্লেচ বন্ধুসকল চাই লওক, তিতাবৰ ধুদৰালিত আহি আছে। ধুদৰালি বাহ 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 বাহ, কি বে টাৰ্ণিং, কি বে টাৰ্ণিং চাওক। মজা মজা, এইটো একদম মৰিয়নিটো গোলাঘাট বন্ধুসকল। ধুদৰালি দেই, ৰজাৰ দিনত ধুদে বনাইছিলে। ধুদ পিঠো মানে গম পাইছে নহয়, পিঠি পুৰিছে সেইটো ক'বলৈও সিহঁতৰ শক্তি নাই মানে, ইমানেই ধুদ। চ' ফ্ৰেণ্ডছসকল, আমি আহি ফাইনেলি মানে গানৰ শ্বুটিঙৰ কাৰণে জেগা বিচাৰি আছিলোঁ, পাই গ'লোঁ। এই দাদাহঁত আহিছে, সেই আগত গৈ আছে। সেই আপোনাৰ আগফালে চাওক, সেইফালে দেখিছে সেই আগত। চ' চাওক প্লেচটো চাওক, আপোনাৰ আগত দেখাম অকণমান ৰ'ব। চাওক কেনেকুৱা অৱস্থা হৈছে, পানী হৈ দেখিছে। নদী কিনাৰত আহিছোঁ, একদম বাগান আছে। আপোনালোকক তেনেকৈ দেখুৱাম। এইটো চাওক প্লেচটো মই ঘূৰাই দিছোঁ ধুনীয়াকৈ। এইফালে চাওক, বেক চাইডে চাওক, এইফালে দিছে। ভিডিঅ' শ্বুটিঙৰ কাৰণে আহিছোঁ আমি। চাওক কি ধুনীয়া প্লেচ, একদম বাগানৰ ফালে যাওঁ, আপোনালোকক দেখাম এতিয়া ধুনীয়াকৈ। চাওক অকণমান ভালকৈ চাওক, এইটো দেখিছে লোকেশ্যন। অঁ পুঠি মাছ আহিলে ন? অঁ এইবিলাক মজাকৈ। ইয়াৰ ভিতৰত চাওক ফ্ৰেণ্ডছসকলে মাছ আছে দেই, আপোনালোকক দেখাইছোঁ একদম খালৈটো দেখিছে। এয়া চাওক, মই জুম কৰি দিছোঁ। যোন তোৰা মাছ চাওক, এয়া দেখিছে আপোনালোকে। দাদাই মাছ ধৰি আছে জালত। গৈছোঁ। লাগি থাকক দেই আপুনি। এই আমি ভিডিঅ' শ্বুটিঙৰ কাৰণে মানে জেগাডোখৰ বিচাৰি আহিছোঁ, ভিডিঅ' গানৰ শ্বুটিঙৰ কাৰণে আহিছোঁ দেই। বন্ধুসকল, মাস্কখন এবাৰ খুলিছোঁ, এবাৰ পিন্ধিছোঁ, মানে গৰম উঠিছে। ডাইৰেক্ট আহি আমি তিতাবৰ হৈ আহিছিলোঁ, তিতাবৰ ধুদৰালি হৈ আহিছোঁ। মানে ভাল ধুনীয়া প্লেচ, ইয়াত বোলে ইমান ভাল দেখা নাই। মইতো ভালেই দেখিছিলোঁ বাৰু। তাকে ইয়াত চাওক আপোনালোকে দাদাজন, আৰু এটা বেলেগ প্লেচ বিচাৰিবৰ কাৰণে যাবলৈ। হেল্ল' ফ্ৰেণ্ডছ, আমি এতিয়া ভিডিঅ' শ্বুটিঙৰ গানৰ শ্বুটিঙৰ কাৰণে জেগা বিচাৰি ফুৰিছোঁ। ভাল ধুনীয়া নাইচ প্লেচ। আপোনালোকে চাই থাকক ভিডিঅ'টো, স্কিপ নকৰিব শেষলৈকে। এতিয়া মোৰ লগত আছে নৱনীতা। হেল্ল' ফ্ৰেণ্ডছ, বেলেগ এটা ৰাস্তা দি আহিছোঁ দেই। ভাল এডোখৰ জেগা বিচাৰি আহিছোঁ। সেইডোখৰ পৰা অকণমান বেলেগ এটা ৰাস্তা দি আহিছোঁ মানে। এই ৰাস্তা বেয়া, এই চাওক। তথাপিও আহিছোঁ। এখন কি বাগান বুলি কয় নবল যে তিতাবৰ।
চকিডিং বাগান নেকি চকিডিং এইটো লোক চক কি ধুনীয়া গাড়ীতে তামাম ধৰিছে ফ্ৰেণ্ডছ চেহাৰী উলিয়াব পৰা নাই হেলমেট লগাই আছে যে গৈছো চাওক কি ধুনীয়া নাইচ প্লেচ দেখিছে আপোনালোকে প্ৰত্যক্ষ কৰক সেইফালে এটা ইটাৰ ফুটা আছে এখন কাকৰডুঙা নদী হয় আমি আহি আছোঁ ভাল জেগাৰ পম খেদি ভাল চিনেৰী লাগে মানে গানৰ ভিডিঅ' শ্বুটিং হ'বতো ভাল চিনেৰী হ'লে কিমান ভাল হ'ব বস্তুটো চাওক লকডাউনটো গাড়ী মটৰ বেছি প্ৰভাৱটো নাই এইবিলাক চাওক বন্ধুসকল কেনেদৰে চাহপাতবিলাক কল ঘৰলৈ লৈ আহিছে আৰু এইবিলাক চাওক চাহপাতটো কি বাগানীয়া মানুহবিলাক ঘৰলৈ আহি আছে চাহ বাগিচা মানে কমাৰ বনালে বেছি দূৰ নহয় ইয়াৰ পৰা ৰাস্তা দেখিছে আমাৰ এয়া চাওক ৰাস্তাৰ অৱস্থা লকডাউন গাড়ী মটৰ প্ৰভাৱ কম চাওক বন্ধুসকল এখন দুখন চলিছে আৰু বিশেষ প্ৰয়োজনীয় কামত বন্ধুসকল এতিয়া ঘূৰি আহিছোঁ মানে জেগা চাই পিনে এতিয়া তিতাবৰ টাউন পামগৈ আৰু বেছি দূৰ নাই আৰু 1 কিলোমিটাৰ তো ফ্ৰেণ্ডছ আজিলৈ ভিডিঅ'টো ইমানতে সামৰিব লাগিব ইতিমধ্যে আমি ফাইনেলি পাই গ'লোহি আহি ঘৰ তাৰপিছত এতিয়া আৰু বেছি দেৰি নকৰোঁ যদি ভিডিঅ'টো ভাল লাগে তেনে লাইক ছাবস্ক্ৰাইব কৰি দিব বেল আইকনো প্ৰেছ কৰি থ'বলৈ নাপাহৰিব বাই বাই